নমস্কাৰ পুনৰবাৰ আটাইকে মোৰ চেনেল ৰূপান্তৰলৈ স্বাগতম জনাইছোঁ। আজি এটি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হাউ টু এপ্লাই ফৰ ইনকাম চাৰ্টিফিকেট থ্ৰু অনলাইন। আমি অনলাইন যোগে ইনকাম চাৰ্টিফিকেটৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰোঁ সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আসাম চৰকাৰে যেটো সেৱা সেতু পোৰ্টেল মুকলি কৰিছে sewa.assam.gov.in আৰু এই পোৰ্টেলটোৰ সহায়ত অতি সহজে নিজৰ মোবাইল বা কম্পিউটাৰৰ যোগেদি ইনকাম সাৰ্টিফিকেটৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰে। তেনেহলে আমি জানো আহক ইয়াৰ প্ৰসেসখিনি কেনেকৈ আবেদন কৰিব পাৰি। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শেয়াৰ কৰিব আৰু কমেন্ট কৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো দবাব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পিছলৈ আপোনালোকে পাই থাকে। তেনেহলে আহক আমি অনলাইন যোগে ইনকাম সাৰ্টিফিকেট আবেদন কৰাৰ প্ৰসেসখিনি কেনেকুৱা ধৰণৰ হয় স্টেপ বাই স্টেপ আলোচনা কৰোঁ। তো ফাৰ্স্ট স্টেপ আপুনি আপোনাৰ ব্ৰাউজাৰত মোবাইল বা কম্পিউটাৰৰ যি ব্ৰাউজাৰ আছে সেই ব্ৰাউজাৰত আপুনি লিখিব সেৱা সেতু আসাম। সেৱা সেতু বুলি লিখি পেলাই আপুনি সাৰ্চ কৰিব আৰু সাৰ্চ কৰিলে আপুনি এই পোৰ্টেলটো দেখা পাব। পোৰ্টেলটো হৈছে sewa.assam.gov.in। এই পোৰ্টেলটো আপুনি ওপেন কৰিব। ওপেন কৰিলে আপুনি প্ৰথম যেটো পেজ সেই পেজটো এনেকুৱা ধৰণে দেখা পাব সেৱা সেতু পোৰ্টেল আৰু এই পেজটোত আপুনি দেখা পাব সিটিজেন সাৰ্ভিসেস। আপুনি সিটিজেন সাৰ্ভিসেস অপচনটোত ক্লিক কৰিব। ক্লিক কৰিলে আপুনি নেক্সট পেজটো এনেকুৱা ধৰণে দেখা পাব। ইয়াত আপুনি এটা সাৰ্চ বক্স দেখিব আৰু এই সাৰ্চ বক্সটো সৰু বক্সটো এই সাৰ্চ বক্সটোত আপুনি সিম্পলি লিখিব ইনকাম বা ইনকাম সাৰ্টিফিকেট। ইনকাম বা ইনকাম সাৰ্টিফিকেট বুলি আপুনি লিখিব। লিখি পেলাই সাৰ্চ কৰিলে আপুনি ফাৰ্স্ট যেটো অপচন আছে অপচনটো আপুনি দেখা পাব ইস্যুৱেন্স অফ ইনকাম সাৰ্টিফিকেট আন্ডাৰ ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট। ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্টৰ আন্ডাৰত এই ইনকাম সাৰ্টিফিকেট ইস্যু কৰা হয় আৰু সেই অপচনটো আপুনি দেখা পাব। তেতিয়া আপুনি এপ্লাই কৰিবৰ কাৰণে প্ৰসিড অপচনটোত ক্লিক কৰিব। লগে লগে আপোনাৰ এই পেজটো খোল খাব। এই পেজটোত আপুনি দেখিছে ৰিকুৱাৰমেন্টস বুলি অপচন এটা আছে। আপুনি ৰিকুৱাৰমেন্টস অপচনটোত ক্লিক কৰিব। তেতিয়া এপ্লাই কৰিবলৈ হলে কি কি ডকুমেন্টছৰ প্ৰয়োজন হয় এই ডকুমেন্টছৰ লিষ্টখন আপুনি ইয়াতে দেখা পাব। নাম্বাৰ 1 ডকুমেন্টছ যেটো মেন্ডেটৰি ডকুমেন্টছ হয় সেইটো হৈছে আপোনাৰ এড্ৰেছ প্ৰুফ। আপোনাৰ এড্ৰেছ প্ৰুফ লাগিব। নেক্সট আপোনাৰ লাগিব আইডেন্টি প্ৰুফ। নাম্বাৰ 2 ডকুমেন্টছ এণ্ড নাম্বাৰ 3 মেন্ডেটৰি ডকুমেন্টছ হৈছে লেণ্ড ৰেভিনিউ ৰিচিপ্ট মানে মাটিৰ খাজনা দিয়াৰ ৰচিদ। এই তিনিখন হৈছে আপোনাৰ মেন্ডেটৰি ডকুমেন্টছ। তাৰ পাছত 4 নম্বৰ ডকুমেন্টছটো আছে আপোনাৰ স্যালাৰি স্লিপ। এইটো অপচনেল। যিসকলে চাকৰি কৰে যিসকল স্যালাৰি হোল্ডাৰ হয় তেওঁলোকৰ কাৰণে স্যালাৰি স্লিপখনো আপুনি আপলোড কৰিব লাগিব। তো এপ্লাই কৰাৰ আগতে আপুনি এই ডকুমেন্টছখিনি স্ক্যানিং কৰি পেলাই এটা ফোল্ডাৰত ৰাখি থব আৰু তাৰ সাইজটো আপোনাৰ ফাইলবিলাকৰ সাইজ 1 MBতকৈ কম হ'ব লাগিব। তো এই গোটেইখিনি ডকুমেন্টছ আপুনি স্ক্যান কৰি ৰাখি থব। তাৰ পিছত আপুনি এপ্লাই বুটামটো ক্লিক কৰিব। তাৰ আগতে আপুনি এইটো চাই লওক ফিজ ষ্ট্ৰাকচাৰ। ফিজ ষ্ট্ৰাকচাৰ আপুনি 30 रुपीस ফি আপুনি দিব লাগিব আৰু লগত 10 रुपीस কনভেনিয়েন্স ফিজ মানে 40 रुपीसৰ আপুনি গভৰ্নমেন্ট ফিজ দিব লাগিব। নেক্সট আপুনি এপ্লাই অপচনটোত ক্লিক কৰিব। এপ্লাই অপচনটো ক্লিক কৰাৰ পিছতে আপোনাৰ এইখন পেজ আহিব। ইয়াত আপুনি দেখা পাব লগইন অৰ ৰেজিষ্ট্ৰেচন। এই লগইন এণ্ড ৰেজিষ্ট্ৰেচন এই অপচনটোত ক্লিক কৰিব। তেতিয়া এই পেজটো খোল খাব। এই পেজটোত আপুনি দেখিছে সাইন ইন টু ইয়োৰ একাউণ্ট ভায়া ই প্ৰমাণ। আপোনাৰ যদি আগতে ই প্ৰমাণত আইডি বা পাছৱৰ্ড আছে তেনেহলে সেই আইডি আৰু পাছৱৰ্ড ইউজ কৰি পেলাই আপুনি সাইন ইন কৰিব পাৰিব। আৰু যদিহে আপুনি নতুনকৈ এপ্লাই কৰিব খুজিছে এই পোৰ্টেলত আগতে কেতিয়াও এপ্লাই কৰা নাই তেতিয়া হলে আপুনি মেৰি পেছন বা ই প্ৰমাণত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাৰ কাৰণে সাইন আপ ফৰ মেৰি পেছন অপচনটো ক্লিক কৰিব। তেতিয়া ক্লিক কৰিলে এইখন পেজ আপুনি দেখা পাব। এটো সাইন আপ ফৰ ই প্ৰমাণ। তাৰ কাৰণে আপুনি ফাৰ্স্ট আপোনাৰ মোবাইল নম্বৰটো এই বক্সটোত লিখিব আৰু জেনাৰেট ওটিপি বটনটো ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা ওটিপি আহিব। সেই ওটিপিটো আপুনি এন্টাৰ কৰি
ভেলিডেট OTP অপশ্যনটো ক্লিক কৰিব আপোনাৰ OTPটো ভেৰিফাই হ'ব আৰু তাৰ পাছত সেকেন্ডত আপুনি লিখিব লাগিব আপোনাৰ নাম নেক্সট আপুনি ইউজাৰ নেম এণ্ড পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব আপোনাৰ নিজৰ ইচ্ছা অনুসৰি আপুনি ইউজাৰ নেম এটা ৰাখি থব আৰু পাছৱৰ্ডটো আপুনি ক্ৰিয়েট কৰিব পাছৱৰ্ডটোৰ অপশ্যনটো হৈছে মিনিমাম 8 ক্যাৰেক্টাৰৰ ভিতৰত আপোনাৰ পাছৱৰ্ডটো লিখিব লাগিব আৰু তাত লোৱাৰ কেছ আপাৰ কেছ নাম্বাৰ আৰু প্লাস স্পেশাল ক্যাৰেক্টাৰ এই গুটেইখিনি থাকিব লাগিব এই গুটেইখিনি লগাই আপোনাৰ নিজৰ ইচ্ছা অনুসৰি এটা পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব তলৰ বক্সটোত কনফাৰ্ম পাছৱৰ্ড ইয়াত একেটা পাছৱৰ্ড আকৌ এবাৰ লিখিব তাৰ পাছত আপুনি জেন্ডাৰটো ক্লিক কৰিব মেল ফিমেল কোনটো হয় হেতু ক্লিক কৰিব নেক্সট আপুনি ডেট অফ বাৰ্থটো লিখিব নেক্সটত আপুনি ডেট অফ বাৰ্থ লিখিব তাৰ পাছত আপুনি ইয়াত এটা পাৰ্সোনেল মেছেজ দিব আপোনাৰ নামটো লিখি থব পাৰে নেক্সট I accept terms and condition এই সৰু বক্সটোত ক্লিক কৰিব তাৰ পাছত তলফালে যেটো সাইন আপ অপচন আছে তাত ক্লিক কৰিব লগে লগে আপোনাৰ এই পোৰ্টেলটোত এই ভেৰিফিকেশন বা ই প্ৰমাণত ৰেজিষ্ট্ৰেচনটো কমপ্লিট হ'ব আৰু তেতিয়াই আপোনাৰ নেক্সট এই পেজটো খোল খাব এই পেজটো আপুনি স্কিপ নাও কৰিব পাৰে স্কিপ নাও যেটো অপচন আছে হেতু কৰিব পাৰে হেতু কৰাৰ পিছত নেক্সট পেজটো এনেকুৱা ধৰণে আহিব এইখন হৈছে আপোনাৰ আবেদন পত্ৰ আৰু এই আবেদন পত্ৰখন আপুনি ভালকৈ ফিল আপ কৰিব আবেদন পত্ৰত ফাৰ্ষ্টটো আছে আপোনাৰ ভাষা আপোনাৰ সাৰ্টিফিকেটখন কোনটো ভাষাত বিচাৰে হেতু সিলেক্ট কৰিব নেক্সট এপ্লিকেন্টৰ নাম লিখিব এপ্লিকেন্টৰ জেন্ডাৰ লিখিব ফাদাৰ্স নেম লিখিব মোবাইল নম্বৰ লিখিব ইমেইল আইডি লিখিব পেন নম্বৰ লিখিব তাৰ পাছত আহিব আপোনাৰ ঘৰৰ যিজন মুৰব্বী হয় তেখেতৰ নাম লিখিব যাৰ নামত আপোনাৰ মাটি ডকুমেন্টছটো আছে যিখন আপুনি মাটিৰ ডকুমেন্টছ মানে খাজনা দিয়াৰ ৰচিদ আপুনি ব্যৱহাৰ কৰিব বা আপলোড কৰিব সেই মাটিখিনি আপোনাৰ ঘৰৰ যাৰ নামত আছে যিজন মুৰব্বীৰ নম্বৰ আছে তেওঁৰ নামটো ইয়াত লিখিব আৰু নেক্সট তেওঁৰ লগত আপোনাৰ কি সম্পৰ্ক ৰিলেচন হেতু আপুনি এই বক্সটোত লিখিব তাৰ পাছত আহিব আপোনাৰ সোৰ্স অফ ইনকামৰ আপোনাৰ সোৰ্স কি হেতু লিখিব নেক্সট আপোনাৰ জীৱিকা আপোনাৰ অকুপেশন কি হেতু লিখিব আপোনাৰ ঘৰৰ মুৰব্বীৰ অকুপেশন নেক্সট আপোনাৰ আহিব টোটেল ইনকাম ইয়াৰলি টোটেল ইনকাম আপোনাৰ বছৰত ইনকাম কিমান হয় ফ্যামিলিৰ ইনকাম আৰু সেই ইনকামৰ পৰিমাণটো ইয়াত লিখিব তাৰপিছত তলফালে আহিব তলফালে আপোনাৰ এড্ৰেছটো লিখিব লাগিব আপোনাৰ পাৰ্মানেন্ট যেটো এড্ৰেছ হয় এই পাৰ্মানেন্ট এড্ৰেছটো আপুনি ভালকৈ ইয়াত ফিল আপ কৰিব এই গুটেইখিনি আপুনি ফিল আপ কৰিব নেক্সট আপুনি সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব সেভ এণ্ড নেক্সট অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এই পেজটো আহিব আৰু ইয়াত আপুনি যিখিনি ডকুমেন্টছৰ কথা আমি আগতে আলোচনা কৰি আহিছো সেইখিনি ডকুমেন্টছ আপুনি আপলোড কৰিব লাগিব নাম্বাৰ 1 ডকুমেন্টছ আপোনাৰ এড্ৰেছ প্ৰুফ নাম্বাৰ 2 আইডেন্টিটি প্ৰুফ ল্যান্ড ৰেভিনিউ ৰিসিপ্ট স্যালাৰি স্লিপ যদি চাকৰিয়াল হয় তো এই ডকুমেন্টছ বিলাক আপুনি ইয়াতে সিলেক্ট কৰিব কোনটো ডকুমেন্টছ আপুনি আপলোড কৰি আছে তাৰপিছত আপুনি ব্ৰাউজ কৰি পেলাই আপলোড কৰিব আৰু এই গোটেইখিনি ডকুমেন্টছ আপলোড কৰাৰ পিছত আপুনি সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব তেতিয়া আপুনি যিখন আবেদন পত্ৰ ফিল আপ কৰিলে বা আপুনি যিখিনি ডকুমেন্টছ আপলোড কৰিলে তাৰ প্ৰিভিউখিনি আপুনি দেখা পাব আপোনাৰ কিবা ভুল হৈছে নেকি সেইখিনি এবাৰ চকু ফুৰাই চাব আৰু যদিহে ওকে হয় তেতিয়া হলে আপুনি ফাইনেল সাবমিট বুলি এটা অপশ্যন তলফালে দেখা পাব এই অপশ্যনটোত আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ পেমেন্ট অপশ্যনটো আপোনাৰ সন্মুখত আহিব আপুনি যেটো ফি পেমেন্ট কৰিব লাগিব এই ফি পেমেন্টৰ অপশ্যনটো আপোনাৰ সন্মুখত আহিব এনেকুৱা ধৰণে আপুনি দেখা পাব পেজটো তাত আপুনি এক্সিস বেংক ইজি পে যেটো গেটৱে আছে হেতু সিলেক্ট কৰিব আই এগ্ৰি ইয়াত আপুনি টিক কৰিব আৰু প্ৰসিড ফৰ পেমেন্ট অপশ্যনটোত ক্লিক কৰিব তেতিয়া এক্সিস বেংকৰ পেমেন্ট গেটৱেটো আপোনাৰ খোল খাব আৰু ইয়াত আপুনি যিকোনো মাধ্যমেৰে বা যিকোনো উপায়েৰে পেমেন্ট কৰিব পাৰে ফাৰ্স্ট আপুনি সৰু বক্স যেটো টার্মস এন্ড কন্ডিশন আছে হেতু একসেপ্ট কৰিব মানে টিক কৰিব তাৰ পাছত পেমেন্ট অপশ্যনটো আপুনি ক্লিক কৰিব ইউপিআই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিং যেটো আপোনাৰ সুবিধাজনক হয় হেতুৱে সিলেক্ট কৰি পেলাই আপুনি পেমেন্টটো কমপ্লিট কৰিব আৰু পেমেন্ট কমপ্লিট বা সাকসেসফুল হোৱাৰ লগে লগে আপোনাৰ সন্মুখত আহিব এখন এপ্লিকেশন একনলেজমেন্ট আৰু সেইখন দেখিবলৈ এনেকুৱা ধৰণৰ হয় এপ্লিকেশন
একনলেজমেণ্ট ইয়াত এপ্লিকেশ্যন একনলেজমেণ্ট নাম্বাৰ এটা থাকিব আৰু এই নাম্বাৰটো ইন ফিউচাৰ আপোনাৰ দৰকাৰ হ'ব গতিকে এই একনলেজমেণ্ট কপিটো আপুনি প্ৰিণ্ট কৰি ৰাখি থ'ব তো এইখিনি আছিলে প্ৰচেছ এই একনলেজমেণ্ট পোৱা মানে আপোনাৰ আবেদনৰ যিখিনি প্ৰচেছ সেইখিনি আপোনাৰ সম্পূৰ্ণ হ'ল ইয়াৰ পিছত আপুনি এই আবেদনখনৰ ষ্টেটাছ জানিবলৈ হ'লে এই এপ্লিকেশ্যন যেটো নাম্বাৰ আছে এই নাম্বাৰটোৰ সহায়ত আপুনি ষ্টেটাছখিনি জানিব পাৰিব আপুনি পুনৰ এই পৰ্টেলটোত লগইন কৰিব যেটো আইডি পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিলে সেই একেটা আইডি পাছৱৰ্ডৰে আপুনি লগইন কৰিব আৰু লগইন কৰাৰ পিছত এই নাম্বাৰটো যেতিয়া আপুনি দেখিব এই নাম্বাৰটো সিলেক্ট কৰিলে এপ্লিকেশ্যন নাম্বাৰটো সিলেক্ট কৰিলে আপুনি এপ্লিকেশ্যনখনৰ ষ্টেটাছ গম পাব আৰু যেতিয়াই এপ্লিকেশ্যনখন এপ্ৰুভ হ'ব তেতিয়া ডেলিভাৰ্ড বুলি ষ্টেটাছ আহিব আৰু তেতিয়া আপোনাৰ ডাউনলোড অপচন আহিব আৰু সেই ডাউনলোড অপচনটোত ক্লিক কৰি আপুনি চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব তো এইখিনি আছিলে থুলমূলকৈ প্ৰচেছ আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব এতিয়াৰে পৰা এই ষ্টেপখিনি আপোনালোকে ভালকৈ চালে এতিয়াৰে পৰা আপোনালোকৰ মোবাইলৰ সহায়ত অথবা ঘৰৰ কম্পিউটাৰত যদি ইণ্টাৰনেট আছে তাৰ সহায়ত অতি সহজেই ইনকাম চাৰ্টিফিকেটৰ কাৰণে আবেদন সম্পূৰ্ণ কৰিব পাৰিব যদিহে আপুনি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ